চেনীৰ টেমাটো লৈ আজি মই বাৰ্থডে উদযাপন কৰিম বুলি নাইবা ভাবিব। মই মানে চাহ বনালো আৰু ব্ৰেড বাটাৰ খাই ললো। ৰ'ব দেই 1 ছেকেণ্ড। ইমান সৰু মানুহজনকে খাব দিম, বাদ দে। এনেকে যদি আপুনিও মানুহক বাটাৰ লগাই থাকে তেন্তে চাব আপোনাতকে ভাল মানুহ আৰু পৃথিৱীত নাথাকিব কোনো। ইমান হাঁহি একো লাভ নাই, কাৰণ আজিৰ পৰা মই বুঢ়ী হোৱাৰ যাত্ৰাত আগবাঢ়িলো। কিন্তু মোৰ বাৰ্থডে নহয় জানো আজি? মই কিয় চব কাম কৰিম? আজি যদি মই ৰাজকুমাৰী হলো হয়, নকৰোৱে একো কাম, যা বুলি কৈ থৈ দিলো হয়। কিন্তু এতিয়া আৰু কি লাভ আছে? এতিয়াতো মই কৰিব লাগিব। মইতো কোনো ৰাজকুমাৰী নহয়। মানুহে মোৰ কথা কি ভাবে আই ডন্ট ন', বাট মই নিজৰ কাৰণে বেষ্ট হয়। আৰু এটা বস্তু চাব নেকি? এইটো চাওকচোন কি হয়। এইটো যে দেখিছে ইমান ধুনীয়া এটা দাগ লাগি আছে, এইটো মই নিজে কৰিছো। বাচন ধুই কাম কৰি হাতখনত পানীখিনি তাতেই মুচি দিওঁ। নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবি লৈ পেলাই বেলেগৰ চকীত বহি আছিলো যে, সেইকাৰণে খেদা খালো, দেখিছে গাইজ। মোৰ নোলালে কি হ'ব, মানুহৰতো কাণৰ পৰা তেজ ওলাবই ন। মই হেনো এনেকে যদি ৰাস্তাত বহিলো হয়, ভাল টকা ইনকাম হ'ল। আৰে আজি মোৰ বাৰ্থডে, কোনোবাই কিবা ক'লেও মই নিজৰ মতে কৰিম। পিছে ৰ'ব, আপোনালোকৰ যদি কাণৰ পৰা তেজ ওলাই মই কৰিবলগীয়া একো নাই দেই। মোৰ বাবে তুমি আজৰি নিচিবা, তোমাৰ পদূলিৰে ৰজনীগন্ধা। এতিয়াতো মই তোমাৰ নহয়, এতিয়া সময় যে মোৰ নহয়। পাহৰিব খুজিও পাহৰা নহয়। নিথৰ নিথৰ হ'ব দুচকু, হিম শীতল দে চাবানে বাৰু। তোমাৰ বদলি ফুলাৰো ফুলিলেও নাপাব মোক আৰু বিচাৰি ফুৰিলে। গুচি যাম দূৰণিৰে, অকলে অকলে থাকিব পাৰিবা জানো নিৰলে নিৰলে। মোৰ বাবে তুমি আজৰি নিচিবা, তোমাৰ পদূলিৰে ৰজনীগন্ধা। মই আগতেই কৈছিলো মোক কৰিবলগীয়া একো নাই, আপোনাক কাণৰ পৰা তেজ ওলালে।